পজ দে আকৌ নামটো কৈ দে Hey guys, welcome back to my YouTube channel. আপোনালোকৰ ভালনে? আশা কৰোঁ আপোনালোকৰ ভাল। আজি লগৰ এজনী বাৰ্থডে আছে, তাকে আজি বাৰ্থডেলৈ যাম। তাৰ পিছতে বাৰ্থডেত কি ফান কৰোঁ, কি নকৰোঁ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু মানে মোৰ লগৰ দুজনী মানে ফোন কৰিলে সিহঁতিও আহিম বুলি কৈছে, সেইটো কাৰণে আই এম সো এক্সাইটেড। মোৰ বেষ্টিও আহিব আৰু মোৰ দুজনী বেষ্টি আছে, এজনীৰ নাম ডিম্পি, এজনীৰ নাম বন্দনা। সিহঁত দুইজনী আহি আছে আৰু মই বহুত এক্সাইটেড সিহঁতক লগ পাবৰ কাৰণে, কাৰণ বহুত দিন হৈ গ'ল সিহঁতক লগ পোৱা নাই। লকডাউনকে সব গৈ আছে। আপোনালোকে জানেই, আপোনালোকেও চাগে তেনেকুৱা হৈছে ন, নিজৰ বেষ্টিক বা কাৰোবাক লগ নোপোৱা বহুত দিন হৈ গ'ল। একচুৱেলি কিছুমানে লগ পায় কাৰণ ওচৰ চুবুৰীয়া হওক বা যাবলৈ সুবিধা থাকে, সেইটো কাৰণে যায়। একচুৱেলি মই বহুত দিন লগ পোৱা নাই আৰু তাইও বহুত দিন লগ পোৱা নাই। ৰাতিপুৱা ফোন কৰিলে আহিবি লগ হ'ম, তাৰপিছতে মই ক'লোঁ ঠিক আছে হ'ব যাম। তাৰপিছতে বহুতকেইজনী লগৰ ছোৱালীক লগ পাম, স্কুল ফ্ৰেণ্ডক লগ পাম। সেইটো কাৰণে ভাবিলোঁ আপোনালোকক দেখুৱাম আজি মই কিমান কি ফান কৰোঁ নকৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এনেকৈ গা ধুৱাই নাই বাৰু, গা পা ধুই মেলি আহি পেলাই যাম আৰু দেখুৱাম কেনেকৈ যাওঁ কি কথা। আৰু মই আজি স্কুটিখনো নাই, স্কুটিখন দেউতাহঁতে লৈ গ'ল। এতিয়া কেনেকৈ যাম ঠিক নাই, হয়তো কাৰোবাক লগ ধৰিব লাগিব নহ'লে চাইকেল লৈ যাব লাগিব। তেতিয়াহ'লে ঠিক আছে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাৰ্থডেলৈ এতিয়া ওলাই মেলি আহিলোঁ, হাতত গিফ্ট মাস্ক ৰুমাল লৈ মেলি। এতিয়া কিহত যাওঁ সেইটোহে চিন্তা। চাইকেলখনো বেয়া হৈ আছে, এতিয়া খোজকাঢ়ি আছোঁ। কাৰোবাৰ চাইকেল এখন পাওঁ যদি লৈ যাব লাগিব। অকণমান দূৰো আছেতো, খাৰৈগুৰিত হয়। চ' ব'লক গৈ থাকোঁ। এতিয়া পূৰা পাৰ্টি চলি আছে আৰু ভিতৰত হুলস্থুল হৈ আছে, সেইটো কাৰণে মই বাহিৰত আহি পেলাই মোৰ লগৰখিনিও আছে ভিতৰলৈ। ব'লক। কি একো ক'ব নালাগে, এইফালে চা হাই বুলি মুখে ক, এনেকৈ দিলে হয় নেকি? এইফালে চা চোৱাই কি কৈছোঁ বেকেমাত কেলৈ কৰিম মোৰ দিব লাগিব। তুমিও মাংস নোখোৱা নেকি? নাখাওঁ। বন্দনাও মাংস নাখায়, দালি অকণ দি দিয়। সিহঁতি অহা নাই দেখিছ নাই বাৰু? পজ দে আকৌ এইফালে ৰবি গোটেইকেইটাই পজ দিল। এতিয়া ই ভিডিঅ' এজনী বাৰ্থডে গাৰ্ল দেই, প্ৰিয়ংকা। এইকেইজনী মোৰ লগৰ, তুষ্টি এইকেইটা তোৰ লগৰ কুত্তা একো নকয়। নামটো কৈ দে তই কৈ দিবি। নাম বন্দনা দেই, বেষ্ট ফ্ৰেণ্ড আৰু এজনী বেষ্ট ফ্ৰেণ্ড আছে মোৰ, পিম্পি এজনী বেষ্টি চব আৰু। এইটো এক নম্বৰ ধনিয়া, বেয়া কথা ঢেৰ কয়, খালি মুখখন সন্মুখৰ পৰা দেখাব নাপালোঁ আৰু। এতিয়া লগ এৰো আৰু হয়নে, যাওঁগৈ আৰু এতিয়া ঘূৰি দেৰি হৈছে যে। বাই বাই গাইজ, মই এতিয়া ঘৰ আহি পাই গ'লোহি আৰু অকণমান ফ্ৰেছ হোৱাৰ পিছতহে ভিডিঅ'টো শ্বুট কৰিছোঁ। আৰু বহুত ভাগৰ চাগৰ লাগি আহিছে ঘূৰি আহোঁতে, মানে আধা বাট স্কুটিত আহিলোঁ কিন্তু আধা বাট খোজকাঢ়ি আহিবলগীয়া হ'ল। একদম ভৰি বিষাই গৈছে বহুত, সেইটো কাৰণে মানে আৰু ভাগৰ চাগৰ লাগি আহিলে, সেইটো কাৰণে পায়েই লগৰ লগত ভিডিঅ'টো শ্বুট কৰিব নোৱাৰিলোঁ কাৰণ ভাগৰ লাগি আছিলেতো। চ' আশা কৰিছোঁ আজি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, কাৰণ মোৰ লগৰখিনিকো দেখা পালে ফান হ'ল। চ' গাইজ আজি ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ।
যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা ঘণ্টা বেলটো ক্লিক কৰিব নাপাহৰিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকৰ ন'টিফিকেশ্যনত টিংকৈ শব্দটো বাজে তেতিয়াহ'লে বাই বাই